স্পীচ থেৰাপিৰ লগে লগে আপুনি সন্তানটিৰ লগত কৰিব পৰা কেইটামান কাম যিয়ে স্পীচ এণ্ড লেংগুৱেজ ডেভেলপমেণ্টত সহায় কৰিব। প্ৰথমটো হৈছে সন্তানটিৰ কোনটো এক্টিভিটি কৰিব বা কোনটো খেল খেলিব বা কোনটো খেলা বস্তু লৈ খেলিব সেইটো আপুনি চুজ কৰাৰ পৰিৱৰ্তে আপুনি আপোনাৰ সন্তানটিক চুজ কৰিবলৈ দিয়াটো প্ৰয়োজন। তাৰ লগে লগে যিটো খেল খেলিব বা যিটো এক্টিভিটি কৰিব বা যিটো খেলা বস্তু লৈ খেলিব সেইটোৰ বিষয়ে যিখিনি কথা আপুনি সেইখিনি সময়ত ক'ব পাৰে সেই বিষয়ে আপুনি কথা ক'ব পাৰিলে ভাল হয়। তাৰ উপৰিও ধৰক উদাহৰণস্বৰূপে সন্তানটিয়ে ব্লকছবোৰ লৈ টাৱাৰ বনাই আছে, তো সেইখিনি সময়ত আপুনি অকল হাতে কামে টাৱাৰখিনি বনাই নাথাকি আপুনি এইখিনি সময়ত কোৱাটো ভাল যে আপুনি কি কৰি আছে, টাৱাৰ বনাই আছে, কি কালাৰ হয় ইত্যাদি কথা পতাটো খুব দৰকাৰী হয়। তাৰ উপৰিও বহুত ল'ৰা ছোৱালীয়ে হাতেৰে হওক বা মুখৰে বিভিন্ন অংগী ভংগীৰ জৰিয়তে তেওঁলোকে এক্সপ্ৰেছনৰ জৰিয়তে কমিউনিকেট কৰিবলৈ চেষ্টা কৰে। সেইখিনি সময়ত আপুনি এডাল্ট হিচাপে আপুনি কথা ক'ব পৰা ব্যক্তি হিচাপে আপুনি সেই কথাবোৰ অৰ্থাৎ সেই অংগী ভংগীবোৰ শব্দৰে প্ৰকাশ কৰিবলৈ চেষ্টা কৰাটো দৰকাৰী, যি স্পীচ এণ্ড লেংগুৱেজ ডেভেলপমেণ্টত বহুতখিনি সহায় কৰে।